হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ৰাস্তা ফুৰিবৰ কাৰণে ভণ্টি আৰু মই অলপ ওলাই আহিছোঁ। সদায় ভাবি থাকোঁ আহিম কিন্তু ঠাণ্ডাৰ কাৰণে উঠিব মন নাযায়, কিন্তু আজি যেনেকৈ হ'লেও আহিলোঁ। 2,000 years later. আৰু এতিয়া আমি এনাই ঘৰত যাব লৈছোঁ আৰু এইফালে এনাই ঘৰ আহি পালোহি। এইফালে আমাৰ কইনা আৰু এয়া কইনা ভনীয়েক শুই উঠি অহাৰ কাৰণে মুখখন এনেকুৱা কৰি আছে আৰু ইহঁতেও আহি পালেহি। হেল্ল' এভৰিৱান, আৰু আজি হৈছে নেক্সট ডে। কালি ভিডিঅ' কৰা নহ'লে আৰু এতিয়াহে ভিডিঅ' কৰিব সময় পাইছোঁ। বাকী দেখুৱাই থাকিম। আৰু এতিয়া যাব লৈছোঁ বা এজনী ঘৰলৈ, মাতি পঠাইছিলে বহুদিন যিহেতু সিহঁতৰ ঘৰত যোৱা নাই। আৰু আজি যিহেতু দেওবাৰ হয়, বেলেগ একো কাম নাই, সেইটো কাৰণে তালৈকে যাব লৈছোঁ। মই ওলাই ৰেডি হৈ আছোঁ, কিন্তু সিহঁত দুজনী মানে ওলাই হোৱা নাই, সেইটো কাৰণে ৰৈ আছোঁ ওলাই। আৰু এতিয়া আমি আহি আছোঁ। আমাৰ ঘৰৰ পৰা ওচৰতে হয়, বেছি দূৰ নহয়। আৰু এইফালে আমাক চাহ খাব দিছে। চাহ খাই এতিয়া বগৰী পাৰিবলৈ আহিছোঁ। যিহেতু আপোনালোকেতো খাইছে নিশ্চয়, বগৰী খাই কিমান ভাল লাগে। এইবোৰ চব ব্লগাৰ ওলাইছে। One hour later. এতিয়া আমি তাৰ পৰা আহি আকৌ ওপৰত বহিবলৈ আহিছোঁ। The next day. হাই আৰু আমি এনাই ঘৰ আহিলোঁ। হেল্ল' গাইজ, এতিয়া আমি বিয়া মাতিব আহিছোঁ। এফালে চাই দিয়া। হাই, মধুস্মিতা, এজনী দীক্ষি। এফালে মুনমুন বা আহিছে, চাই দিয়া মুনমুন বা। জানমণি বা এফালে চাই দিয়া। চুনচুন বা, অঞ্জলি বা এফালে চাই দিয়া। চাই দিয়া, একো নহয়, চাই দিয়া। আমি গৈ আছোঁ, এতিয়া দেখাম বলক। ইয়াত মানুহ নাছিলে, সেইটো কাৰণে আমি তামোলখনকে থৈ গুচি আহিলোঁ। এতিয়া আমি আহি আছোঁ, এইফালৰখিনি মাতিলোঁ, এতিয়া এফালে যাব আছে। আৰু আজি মানে ব্লগাৰ অলপ বেলেগ হৈছে, এয়া চাওক। এতিয়া আমি বিয়া মাতি গৈ আছোঁ। এইফালে গৈ আছে এইকেইজনী। গুচি গ'ল। আৰু আমি এতিয়া বিয়া মাতি আহিলোঁগৈ, এতিয়া বহি আছোঁ আৰু এইফালে। The next day. এতিয়া আমি বিয়া ঘৰত যাব লৈছোঁ। আজি 4দিনীয়া গা ধোৱা আছে। আৰু এইফালে কইনা ভনীয়েক আৰু ভায়েক। ই নবহে ন, বেয়া পাই নিবিচাৰে। A few moments later. আৰু এইফালে এতিয়া কইনাক গা ধুৱাব আনিলে। A few inches later. এতিয়া আমি বিয়া ঘৰ গৈ আছোঁ। আমাক মানে ভাত খাবলৈ মাতিছে, সেইটো কাৰণে গৈছোঁ। ভাত খামগৈ এতিয়া। কি খাই আহিছিলি এতিয়া? মেগী খাই আহিছিলি না? আকৌ ভাতো খামগৈ। আৰু এইফালে কইনাৰ লগত বহি আছে।
দিয়া এতিয়া যায়গৈ এতিয়া ঘৰলৈ আৰু কেতিয়া আহিবা নাহিবা চাগে ন ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে সকলোৱে লাইক কমেণ্ট কৰি দিব